হয় আজি ৰঘুপতিৰ ট্ৰেইলাৰটো ৰিলিজ কৰিম প্ৰায় 2 মিনিট 47 ছেকেণ্ডৰ এটা ট্ৰেইলাৰত আমি অলপ দীঘলকৈ এৰিছোঁ ছ' ডেট মানুহে কোৱালিটিৰ আইডিয়াটো পায় এছেছমেণ্টটো পায় আমি এতিয়ালৈকে অফিচিয়েলি অকল এখন পোষ্টাৰ এৰিছিলোঁ তাতো 4 বছৰ আগতে ক'ভিডৰ 2 বছৰ গ'ল তাৰ আগৰ 2 বছৰ গ'ল লৈ পেলাই কৰিলোঁ এটা পোষ্টাৰত আমি যিটো সঁহাৰি পাইছোঁ মানুহৰ পৰা বা মানুহৰ যিটো এক্সপেক্টেশ্যন আমাৰ পৰা সেইটোৱে আমাৰ আচলতে মূলধন হিচাপে লৈ আমি আগবাঢ়িছোঁ আজি আমাৰ ছবিখন ব্যয়বহুল বুলি কওঁ কিন্তু আমাৰ যিটো বাজেট সেইটো বাজেটতো আচলতে আমাৰ মনবোৰ বান্ধিব আমি নোৱাৰোঁ আমাৰ এনেকুৱা লাগে যেন আৰু অলপমান পইচা পালে আৰু অলপমান বেছি ভাল চিনেমা কৰিব পাৰিলে সেইটো মোৰ নহয় প্ৰত্যেকজন ক্ৰিয়েটিভ মানুহৰ মনতে সেই কথাটো থাকে গতিকে কি কৰিলোঁ আমি আমাৰ গোটেই টীমটোৰ যিটো কষ্ট সেইটো আমি 3 গুণ কৰি পেলালোঁ তাৰমানে এগুণৰ পইচাত আমি 3 গুণ কষ্ট কৰিছোঁ গতিকে চিনেমাখনৰ যিটো বাজেট সেইটো আমি ডাইৰেক্টলি 3ৰে আমি পূৰণ কৰি দিব পাৰোঁ গতিকে সিমানটো এটা বাজেটৰ ছবি কৰিবলৈ হ'লে তাৰ প্ৰিপেৰেশ্যনো বহুত লাগে মোৰ টীমটো এই মুহূৰ্ত পৰ্যন্ত তেওঁলোকে নিজৰ নিজৰ কামত লাগি আছে কাৰণ মই ছবিখন ঈশ্বৰে কৰিলে 2 জুনত মই ৰিলিজ কৰিম গতিকে 2 জুনত ৰিলিজ কৰিম তাৰ আগলৈকে হিন্দী ছবিৰ লগত ক'ৰবাত ক্লাছ কৰে নেকি চাই আছিলোঁ অসমীয়া ছবি কাৰোবাৰ লগত ক্লাছ কৰে নেকি চাই আছিলোঁ চাই মেলি এটা ফেভৰেবল ডেট আমি পালোঁ গতিকে আমি 2 তাৰিখে ৰিলিজ কৰিম এতিয়া কথা হৈছে যে মোৰ এই ছবিখনৰ আজি মই ইমান আগ্ৰহেৰে মানুহখিনিক মাতিছোঁ মিডিয়াখিনিৰ ছাপৰ্ট বিচাৰিছোঁ আপোনালোক আটাইকে মই মাতি পঠিয়াইছোঁ তাৰ কাৰণটো হৈছে এইটো যে মোৰ এটা বিশ্বাস বা এটা মটো আমাৰ আটাইৰে হ'ব লাগে যে মোৰ ছবিখন যদি ফেইল কৰে তেতিয়াহ'লে আমি আটাই ফেইল কৰোঁ আচলতে গোটেই ইণ্ডাষ্ট্ৰীৰ মানুহখিনিয়ে ফেইল কৰোঁ আৰু যদি কাৰোবাৰ ছবি এখন যদি ভালকৈ যদি পাৰ হৈ যায় বক্স অফিচত যদি ভাল ৰিজাল্ট কৰিব পাৰে আমি আটাই আচলতে জিকি যাওঁ তাত আমি আটাই উইনাৰ্ছ হওঁ গতিকে এই ধৰণৰ এটা সামগ্ৰিক চিন্তাধাৰা লৈ মই ছবিখনৰ নিৰ্মাণ আৰম্ভ কৰিছিলোঁ স্ক্ৰিপ্টিং কৰিলোঁ নিজে কৰি তাক এই ধৰণে স্ক্ৰিপ্টখন কৰিছোঁ যাতে আমি কোনো গেপ ৰখা নাই যে মানুহে অমুকটো ভাল নাপাব পাৰে অমুকটো ভাল পাব পাৰে এইবিলাক চব বস্তু মোৰ আজি 10 বছৰৰ যিটো অভিজ্ঞতা মোবাইল থিয়েটাৰত গৈ দৰ্শকৰ লগত ওৱান অন ওৱান আমাৰ যিটো ইণ্টাৰেকশ্যন সেই ইণ্টাৰেকশ্যনৰ ওপৰত বেষ্ট মই এই ষ্টৰিটো কৰিছোঁ আৰু সেই ধৰণে মই স্ক্ৰিপ্টখন লিখিবলৈ চেষ্টা কৰিছোঁ নাটকীয়তা এৰি যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মানুহ এজনো চাওঁতে কোনো ধৰণৰ এনেকুৱা এটা ফিল নহয় যে এইখন নাটক চিনেমা ফিলটো ৰাখি কৰোঁতে আমাৰ স্ক্ৰিপ্টিং কৰোঁতে বহুত সময় লাগিল কাৰণ আমি অভ্যস্ত নহয় সেই ধৰণৰ স্ক্ৰিপ্ট কৰাত আমাৰ অসমৰ পৰা বহু ছিৰিয়াছ ছবি যিবোৰ আছে সি যথেষ্ট সেইবোৰ ছবিয়ে সমাধান লাভ কৰিছে বঁটা অৰ্জন কৰিছে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু কমাৰ্চিয়েল লেভেলত আমি বহুত পিছুৱাই আছোঁ আৰু সেইটো এনেকুৱা এটা দুখ লগা কথা যে কমাৰ্চিয়েল ছাইডত যদি আমি ইম্প্ৰুভ নকৰোঁ তেতিয়াহ'লে পইচা নাহে আমাৰ মেকাৰ্ছখিনিৰ হাতলৈ আৰু মেকাৰ্ছখিনিৰ হাতলৈ যদি পইচা নাহে ইণ্ডাষ্ট্ৰী বেছিদিন টিকি নাথাকিব কাৰণ মাক দেউতাকে সদায় বিচাৰে ল'ৰা ছোৱালী ডাক্তৰ হওক ইঞ্জিনিয়াৰ এক্টৰ হওক বুলি কোনোদিন নিবিচাৰে বা কোনোবা চাউণ্ড ইঞ্জিনিয়াৰ হওক বুলি কোনোদিন নিবিচাৰে কোনোবাই এজন কেমেৰামেন হওক বুলি কোনোদিন নাভাবে গতিকে সেই ধৰণৰ কথা এটাত যদি আজি ইণ্টাৰেষ্ট থকা ল'ৰা এটাই সাহস কৰি ঘৰৰ পৰা ওলাই আহিব যাতে পাৰে তাৰ কাৰণে তেওঁলোকৰ যাতে মাননিটো বাঢ়ে যাতে ইণ্ডাষ্ট্ৰীখন আমাৰ গ্ৰ' হয় কাৰণ আজি 80ৰ ঊৰ্ধৰ আমাৰ প্ৰথম চিনেমাখন ওলোৱা আজি 80ৰ ঊৰ্ধত হ'ল বছৰৰ পিছত গতিকে আমি এতিয়া আজিৰ তাৰিখত আমি আচলতে এইষাৰ কথা ক'বলগীয়া হোৱাটোৱে দুখ লগা কথা যে আমাৰ অসমীয়া ছবি এতিয়া ভাল দিনলৈ আহিছে বহুত দেৰিয়ে হৈছে একচুৱেলি গতিকে আমি ছবি নিৰ্মাণ কৰোঁতে কেইবাটাও ফেক্টৰ মনত ৰাখিব লাগে এটা কথা হৈছে যে কমাৰ্চিয়েলি আমি যিখিনি আমাৰ অডিয়েঞ্চ তেওঁলোকে যাতে এইটো ফিল নকৰে যে আমি এখন অসমীয়া চিনেমা চাই আছোঁ আৰু সেইকাৰণে অসমীয়া চিনেমাখন অলপ বেয়া হ'লেও আমি চাম সদায় আৱেগেৰে আমি এখন চিনেমা কেনেকৈ চাওঁ আল্টিমেটলি ই মনোৰঞ্জনৰ কথা বিনোদনৰ কথা গতিকে তেওঁলোকে ইয়ালৈ আহি সমান লেভেলত এখন চিনেমা মনত কোনো ধৰণৰ কুণ্ঠাবোধ নৰখাকৈ চাব পাৰিব লাগে উপভোগ কৰিব পাৰিব লাগে আৰু সেইকাৰণে মোৰ যিমান দূৰ ইচ্ছা আছে মই টিকেটৰ হেৰিটো মই চাগে হিন্দী ছবি যি ধৰণে ৰাখে সেই ধৰণেই ৰাখিবলৈ চেষ্টা কৰিম কাৰণ আমাৰ ছবিৰ আৰু এটা সুবিধা থাকে কি আমি অসমীয়াত কৈছোঁ আমাৰ মানুহখিনি বুজিবলৈ সুবিধা হয় গতিকে সেইটো এটা ফেক্টৰ দ্বিতীয় ফেক্টৰ হৈছে মই ক'লোঁ যে আমি সম্পূৰ্ণ এটা অসমীয়া প্ৰডাক্ট কৰিবলৈ হ'লে এতিয়াও মই নিৰ্ভৰশীল আজি এখন চিনেমা কৰোঁতেও আমি বাহিৰৰ পৰা একশ্যন ডিৰেক্টৰ আনিবলগীয়া হৈছে কিন্তু ফৰ্চুনেটলি একশ্যন কৰা বেছিভাগ ল'ৰা ছোৱালী আমাৰ অসমৰ গতিকে আজি পইচাকেইটা আমি অসমৰ ল'ৰাকেইটাক দিব পাৰিছোঁ তেওঁলোকৰ হাতত পইচা লাগিছে নহ'লে বাহিৰৰ আমি মানুহ কেইজনমান পইচাটো দিওঁ তাৰ উপৰি তেওঁলোকক সেইটো মাননি দিয়াৰ উপৰিও তেওঁলোকক আমি অহা যোৱা ভাড়া দিব লাগে তেওঁলোকক থকা ভাড়া দিব লাগে ঘৰত যদি তেওঁলোকে এনেই দাইল ভাত খাই ইয়াত আহিলে তেওঁলোকক মাংস ভাত খুৱাব লাগে গতিকে সেইটো হ'বই বাৰু এইটো স্বাভাৱিক কথাত আপোনাৰ কাকো দোষাৰোপ কৰা নাই কিন্তু আমাৰ ল'ৰাকেইটাকনো আমি কিয় নকৰোঁ সেই এটা কমপ্লিট ইণ্টাৰেষ্ট লৈ আজি মই এই ছবিখন কৰিছোঁ আৰু থাৰ্ড কথা হৈছে যে আমি যে আমাৰ যে মাৰ্কেটখন আছে এই কথাটো প্ৰথমটো জুবিনে প্ৰমাণ কৰি দিলে ধুনীয়াকৈ তেওঁ চিনেমাখন কৰি তেওঁ দেখুৱালে যে আমাৰ বহল মাৰ্কেট আছে তাৰপিছত যতীনে কৰিলে ৰত্নাকৰ সেইখনো এটা বহল মাৰ্কেট আছে গম পালোঁ গতিকে মাৰ্কেট যিহেতু আছে হললৈ যদি দৰ্শক আনিব পৰা নাই সেইটো আমাৰ দুখ বুলি মই স্বীকাৰ কৰোঁ গতিকে আমি এতিয়া সেই দুখ সেইবিলাক
অজুহাত নেদেখুৱাই এনেকুৱা এটা কোৱালিটিৰ চিনেমা তৈয়াৰ কৰিবলৈ যদি চেষ্টা কৰোঁ যিটোৰ ট্ৰেইলাৰে মানুহক হললৈ আনিব, যিয়ে চাবলৈ তেওঁলোকক মনত এনেকুৱা এটা ভাৱ লৈ আহিব নালাগে যে এখন অসমীয়াৰ কাৰণে চাওঁ, অসমীয়া ইণ্ডাষ্ট্ৰিটোক অলপ পইচা দিওঁ, এই ধৰণৰ মনোভাৱৰ পৰা আঁতৰিব লাগে। বিনোদন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো একেধৰণৰ কথা, ৰাষ্ট্ৰীয় পৰ্যায়তো একে, অসমতো আমাৰ একে। আৰু এনেও আজিকালি ফিল্মৰ ডেফিনেশ্যন চেঞ্জ হৈছে। ফিল্মছ আৰ ন' লংগাৰ ৰিজনেল ফিল্মছ, এতিয়া ৰিজনেল ফিল্ম নহয়, এতিয়া আমি লেংগুৱেজ ফিল্ম। এখন বিশ্বৰ যিকোনো চুকে কোণে মানুহে চাব পৰা এখন চিনেমা হ'ব লাগে। কণ্টেণ্ট এনেকুৱা হ'ব লাগে যিয়ে মোৰ কাহিনী কয়। এতিয়া আজিৰ তাৰিখত মই কিন্তু ক'ব পাৰোঁ মুকলিকে যে মোৰ কণ্টেণ্টটো ইণ্টাৰনেশ্যনেল লেভেলৰ কণ্টেণ্ট নহয়, আমাৰতো একেবাৰে অসমীয়া কণ্টেণ্ট। এইটো অসমতেই চলিব, কাৰণ কিয় এনেকুৱা ধৰণৰ কাম ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত কৰিলে। গতিকে এইটো লেভেলত মই তেওঁলোকৰ লগত কম্পিট কৰিব বিচৰা নাই। গতিকে মই কেৱল সেই একেধৰণৰ কাহিনী যিটো থাকে গতানুগতিক এটা কাহিনী, যে এটা মুখ্য চৰিত্ৰ থাকে, তাৰ জীৱনলৈ সংঘাত আহে, কোনোবা এটা চৰিত্ৰ আগমনত, তাৰপিছত তেওঁ মাৰপিট কৰে বা তেওঁ কিবা কিবি কৰে, আল্টিমেটলি সংঘাতটো শেষ হয়, তেওঁ হেপী এণ্ডিং হয়। সেইটোৱে হৈছে কমাৰ্চিয়েল চিনেমাৰ মূল লাইন আপ। সেই লাইন আপতে আমি কাম কৰিছোঁ, কিন্তু উপস্থাপন কৰাৰ যিটো পদ্ধতি বা কাৰিকৰী দিশত আমাক যিমানখিনি আমি বিচাৰিছিলোঁ যে মানুহে যাতে কোনো খুঁত উলিয়াব নোৱাৰাকৈ বা মনত এই ভাৱটো নৰখাকৈ যদি ছবি এখন উপভোগ কৰিব পাৰে, সেইটোৱে টাৰ্গেট আছে। ঈশ্বৰৰ কৰাত আজিৰ তাৰিখত আমি যিমান জোৰ লগাইছোঁ সেই হিচাপত আমি সেই টাৰ্গেটটো এচিভ কৰিব পাৰিছোঁ বুলি মোৰ এটা বিশ্বাস। মই খুব কৃতজ্ঞ মোৰ গোটেই টীমটোৰ ওচৰত। তেওঁলোক যথেষ্ট উদ্যমী আৰু সৰু সৰু ল'ৰা ছোৱালী আটাইবোৰ, আৰু নবীন প্ৰবীণ শিল্পী বহুত আছে আমাৰ ছবিত। নতুন দুগৰাকী অভিনেত্ৰীয়ে ইয়াত ইণ্ট্ৰডাকশ্যন হ'ব তেওঁলোকৰ ইয়াতে, তেওঁলোকে ইয়াত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব। গতিকে মই খুব ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে হললৈ অন্তত আহক, ছবিখন বেয়া হৈছে বুলি ক'বলৈও অন্তত চাওক, ভাল হৈছে বুলি ক'বলৈও অন্তত চাওক। আৰু মোৰ অনুৰোধ আটাইকে, দৰ্শক ৰাইজক, আপোনালোকক আটাইকে, যে মোৰ ছবিৰ প্ৰচাৰৰ কাৰণে বহুতে মোক কৈ আছে যে আপুনি কওক আমি কেনেকৈ সহায় কৰিব পাৰোঁ। মোৰ কাৰণে সহায় ইমানখিনি হ'ব যে আপোনালোকে ছবিখন চাওক ইণ্ডিভিজুৱেলি। এজন মানুহে ছবিখন চাওক, যদি ভাল লাগে ৰেকমেণ্ড কৰক, আৰু মুকলিকৈ আপোনালোকে ছ'চিয়েল মিডিয়াটোৰ শুদ্ধ ব্যৱহাৰ কৰি তাত সমালোচনাও কৰিব লাগে, যাতে বেয়া ছবি আগলৈ বনাব নোৱাৰোঁ আমি। আৰু যদি মোৰ ছবিখন বেয়া হয় আৰু তাৰ যদি সমালোচনা হয়, মই ভাল পাওঁ। কাৰণ কিয়, তেতিয়া তাৰমানে তাৰ অৰ্থটো এইটো যে মানুহে হললৈ আহিছে, ছবি চাইছে, আৰু মই দ্বিতীয়বাৰ এই ভুলটো যাতে কৰিব নোৱাৰোঁ, আৰু তেতিয়াহে আমি ছবি ইণ্ডাষ্ট্ৰিটো ডেভেলপ কৰিব পাৰিম। আৰু তাৰ ক্ষেত্ৰত এনেকুৱা হ'ব লাগে, মোৰ মনৰ ভাৱটো এনেকুৱা হ'ব লাগে যে মোৰ আগৰ যিমানবোৰ ছবি চলিছিলে তেওঁলোকৰ ৰেকৰ্ডটো মই ব্ৰেক কৰোঁ এইবাৰ, আৰু মোৰ ছবিৰ ৰেকৰ্ডটো মোৰ পিছৰ ছবিখনে ব্ৰেক কৰক। যদি সেই ধৰণে আমি যদি মনত এটা কম্পিটিটিভ, এটা পজিটিভ চেলেঞ্জ লৈ যদি আমি কাম কৰোঁ, মই ভাবোঁ যে আমাৰ ইণ্ডাষ্ট্ৰিটো পিছুৱাই ৰখাৰ কোনো কাৰণ নাই। কাৰণ আজিৰ তাৰিখত মুম্বাই ইণ্ডাষ্ট্ৰিত চাউণ্ডৰ ক্ষেত্ৰতে হওক, মিউজিকৰ ক্ষেত্ৰতে হওক, বিভিন্ন ক্ষেত্ৰতে হওক, অসমৰ ল'ৰা ছোৱালী তাত জিলিকি আছে। আজি বহু বছৰ ধৰি ডমিনেটেড অসমীয়া ল'ৰা ছোৱালী, কিন্তু তেওঁলোকে ইয়াৰ পৰা ওলাই যাবলৈ বাধ্য হৈছিল, কাৰণ তেওঁলোকৰ কাম কৰাৰ পৰিৱেশ নাছিলে ইয়াত। গতিকে এতিয়া মোৰ চেষ্টাটো এইটো যে আমি প্ৰফেশ্যনেল এটা পৰিৱেশ ক্ৰিয়েট কৰোঁ, প্ৰফেশ্যনেলি আমি আগবাঢ়োঁ, চিনেমাৰ বাজেট ভাল হওক, ৰিকভাৰী চিষ্টেমটো আমি ভাল কৰোঁ, চৰকাৰৰ পৰা আমি যাতে সহায় পাওঁ। আজি ইয়াৰ মাধ্যমেৰে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াকো মই জনাব বিচাৰিছোঁ যে তেওঁলোকৰ যিটো তেখেতে সদায় আজিলৈকে অসমীয়া চিনেমা সদায় ছাপোৰ্ট কৰি আহিছে। বিভিন্ন চিনেমাৰ ক্ষেত্ৰত মই দেখিছোঁ যে তেওঁ সেই চিনেমাৰ কথা কয়, তেওঁ নিজে আহি চিনেমাখন চায়। মই তেওঁৰ ওচৰতে অনুৰোধ জনাম, মই তেওঁৰ ওচৰলৈ যামো, আমাৰ ছবিখনৰ এটা বিশেষ দৰ্শনী তেওঁলোকৰ কাৰণে মই ৰেডি কৰিবলৈ চেষ্টা কৰিম। গতিকে তেওঁলোকেও যদি মোক ছাপোৰ্ট কৰে এইখিনি সময়ত, ইণ্ডাষ্ট্ৰিটোৰ কথা চিন্তা কৰি আমি যদি কৰোঁ, তেতিয়াহ'লে আমি ছেল্ফ ডিপেণ্ডেণ্ট এটা ইণ্ডাষ্ট্ৰি হ'ম। আমাৰ ল'ৰা ছোৱালীবোৰে কাম পাব, তেওঁলোকে বাহিৰত কাম বিচাৰি যাব নালাগে। আৰু আমি অসমত যেতিয়া দক্ষিণ ভাৰতীয় ছবি এখন যেতিয়া ডাবড হৈ চলি সমাদৰ লাভ কৰে, তেতিয়া আমাৰ মোৰ দুখ লাগে, ক'ব নোৱাৰোঁ আনৰ কেনেকুৱা লাগে, মোৰ বিৰাট দুখ লাগে যে আমিও কৰিব পৰা কাম এটা কিন্তু আমি কৰিব পৰা নাই। গতিকে এয়াই আটাইৰ ওচৰত মোৰ অনুৰোধ, যাতে আপুনি হললৈ আহক, ছবিখন এবাৰ চাওক। আৰু আজি মোৰ ট্ৰেইলাৰে মোৰ এই কাহিনী ক'ব। গতিকে সেইখিনি কথা মোৰ ক'বলগীয়া আছিল। আৰু মিডিয়া পাৰ্চনেলিটি সকলোকে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ কিয় মোৰ যিখিনি বতৰা সেইখিনি আপোনালোকে তেওঁলোকৰ ৰাইজৰ মাজলৈ লৈ যাব। গতিকে মই সদায় কওঁ যে চাৰিটা দিশ থাকে ছবিখনৰ। নিৰ্মাতাসকল থাকে যিয়ে ছবিখন কাৰিকৰী দিশত সকলো বস্তু কাৰেকশ্যন কৰি বা অভিনয় ক্ষেত্ৰখনত আমি একেলগে থাকোঁ, আমি এটা টীম হৈছে প্ৰডিউচাৰ যিয়ে ধনটো লগায়, 3 নম্বৰটো হৈছে মিডিয়া যিয়ে আমাক ৰাইজৰ মাজলৈ লৈ যায়, আৰু 4th এণ্ড মষ্ট ইম্পৰ্টেণ্ট হৈছে দৰ্শক। গতিকে আমি চাৰিওটাই যদি আমাৰ কামবিলাক কৰোঁ, তেতিয়াহ'লে আজি আমি যিধৰণে আমাৰ এক্টৰ এজনক আমি দেখা পাওঁ যে তেওঁৰ আৰ্থিক নাটনি, সদায় বেমাৰ পৰিলে সাহাৰ্য বিচাৰিব লাগে, সেই পৰ্যায়টো যাতে পাৰ হৈ যায়, সেইটো যাতে নাথাকে। আমিও স্বাৱলম্বী হওঁ, আমিও সমানে আজি ইণ্টাৰনেশ্যনেল ক'ৰবাত এটাত গ'লে, মিট এটাত গ'লে বাহিৰৰ ৰাজ্যবোৰৰ ষ্টাৰ্ছবিলাকে যেনেকৈ বহে, আমিও যাতে তেওঁলোকৰ লগত সমানে বহিব পাৰোঁ। বাহিৰৰ এক্টৰ্ছবোৰ যি ধৰণৰ মৰ্যাদা পায় সকলো
সকলোৰে ঠাইতে আমাৰ এক্টৰো যাতে সেই ধৰণৰ এটা স্থান পায় আৰু তেনেকৈ সেই ধৰণে আমাৰ ইণ্ডাষ্ট্ৰি হিচাপে গ্ৰ' কৰিলে আজি মিডিয়া ইণ্ডাষ্ট্ৰিও যেনেকৈ বাহিৰত যেনেকৈ আমি মিডিয়াৰ লগত মিলি কাম কৰে নহয় একেলগে প্ৰচাৰৰ ক্ষেত্ৰত মিডিয়াই ছাপোৰ্ট কৰে তাত হাইপ কৰে কিছুমান নিউজ ক্ৰিয়েট কৰে সেই ধৰণৰ এটা পৰিৱেশ যেতিয়া আমি পাম আমি আটাই পৰিপূৰ্ণ হৈ পৰিম গতিকে মোৰ সেইটোৱে ইচ্ছা গতিকে আপোনালোকৰ ওচৰত পুনৰবাৰ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ আটাইজনে ভালদৰে আহে